हेलो गाइज गुड इवनिंग तो কথাটো হল আমি 96-97 মানত এখন সিনেমা চাইছিলো কুছ কুছ হোতা হ্যায় সিনেমাখনত অভিনয় কৰিছিলে শাহৰুখ খান ৰাণী মুখাৰ্জী আৰু কাজল তো সেই কাহিনীটো মোৰ আজি এটা মানে সপোন দেখা পাই মনত পৰিছে কথাটো হল কাজল আছিলে শাহৰুখ খানৰ এক্স গাৰ্লফ্ৰেণ্ড মানে কলেজৰ এক্স গাৰ্লফ্ৰেণ্ড তাৰ মাজত ৰাণী মুখাৰ্জী আহি মাজত আহি তাইৰ শাহৰুখ খানৰ লগত ভাল পাই বিয়া পাতিলে ছোৱালীজনী জন্ম হল তো ছোৱালীজনী যেতিয়া বয়স 5 বছৰমান হল তেতিয়া তাই এখন আলমাৰীত চিঠি পালে তো চিঠিখন পঢ়ি চলে পঢ়ি চোৱাৰ পিছত দেখা পালে যে মোৰ দেউতাৰ এনেকুৱা এনেকুৱা ঘটনা হৈ গৈছিলে মোৰ মায়ে আহি পেলাই মোৰ পাপাৰ যিজনী এক্স গাৰ্লফ্ৰেণ্ড আছিলে সেই গাৰ্লফ্ৰেণ্ডৰ মাজত বিবাদ সৃষ্টি কৰিছিলে তো ৰাণী মুখাৰ্জী এনে চিঠিখন এনেকে লিখি গৈছিলে যে মা মইতো মৃত্যুবৰণ কৰিলো গতিকে তোমাক মই এটা কাম দি থৈ গৈছো তুমি এই কামটো কৰিবা পাৰিলে যে কি যে তোমাৰ পাপাৰ যিজন এক্স গাৰ্লফ্ৰেণ্ড আছিলে তুমি তাইক তোমাৰ পাপাৰ লগত বিয়া পাতিবলৈ প্ৰতিজ্ঞাবদ্ধ কৰিবা মোক এইটো কথা দি ৰাখা চিঠিখন পঢ়ি পেলাই মানে হেৰি কৰিলে তেতিয়া তাই ক'লে ৰাণী মুখাৰ্জী ছোৱালী ক'লে যে ঠিক আছে মই প্ৰতিজ্ঞাবদ্ধ হল কৰি পেলাই চলিলে ঠিক তেনেধৰণৰ আজি মই ৰাতিপুৱা গুৱাহাটীৰ পৰা ডিমাপুৰলৈ আহি থাকোঁতে যেতিয়া মই ট্ৰেইনত ছটা পিছত ট্ৰেইনখন গুৱাহাটী ষ্টেচনৰ পৰা এৰিলে সেই ট্ৰেইনখন আহোঁতে শুই থাকিলো ধুনীয়া সপোন এটা দেখা পাইছো বে সঁচা এনেকুৱা সপোন মানুহে কয় যে ৰাতিপুৱা দেখা সপোনবোৰ সঁচা হয় একচুৱেলি সেই সপোনটো এনেকুৱা ধৰণৰ আছিলে মোৰ নাগালেণ্ডৰ মাইকীজনী ঢুকাই থাকিলে তাই চেম আগত যিটো কাহিনী ক'লো যে ছোৱালীজনী জন্ম আছে ছোৱালীজনী মোক ক'লে যে পাপা পাপা তোমাৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী আছে নাই তুমি মোক কথা পাতিম তাইৰ লগত তুমি বিয়া পাতিব লাগিব কথাটো মোৰ এটা ডাউট হৈছে এই শাহৰুখ খানে যে চিনেমাখনত চিঠিখন ৰাণী মুখাৰ্জী লিখি থৈ গৈছে নে শাহৰুখ খানে নিজে লিখি পেলাই আলমাৰীত থৈ দিছে তো মই কি কৰা উচিত বাৰু কওকচোন আপোনালোকে মই এনেকুৱা এখন চিঠি লিখি পেলাই আলমাৰীত ভৰাই থৈ দিম নেকি যে মোৰ ছোৱালী ডাঙৰ হ'ব তাই পঢ়ি পেলাই মোক ক'ব যে পাপা 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 তুমি তোমাৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী বিয়া পাতি দিম মোৰ দায়িত্বটো মোৰ ধন্যবাদ